নমস্কাৰ। নমস্কাৰ। এতিয়া আমি আপুনি ধৰক যেনেকৈ আগৰ ভিডিঅ'টোত বাম খেতিৰ যেনেকৈ আপুনি অকণমান নিদৰ্শন দাঙি ধৰিলে, এতিয়া আপুনি ধান খেতিৰ বিষয়ে লৈ অকণমান আপুনি ক'ব, যিদৰে কেনেকৈ আপুনি ধান খেতিটো আৰম্ভ কৰিছে, বীজটো ক'ৰ পৰা আনিছে, কেনেকৈ কৰিছে আপুনি খেতিটো, কিমান বিঘা কৰিছে, আৰু ইয়াৰ পৰা আপুনি কিমান ধান পাব, তাক লৈ মানে ৰাইজক অকণমান আপুনি জনাব লাগে যে ধান খেতি কৰিলে আপুনি ধান খেতি কৰি এজন মানুহ কেনেকৈ স্বাৱলম্বী হ'ব পাৰে, সেইটোক লৈ পিনে আপুনি দুআষাৰ ৰাইজক ক'ব। হয়, মই এইটো ধান খেতি মই এই মাটিটোত প্ৰায় আগত হয় এই মাটিটোত প্ৰায় 10 মোন 12 মোনহে ধান সৰে। হয় হয়। গতিকে মই এই মাটিটোক ৰিচাৰ্চ কেন্দ্ৰৰ যিটো শিলাহাকুৰ শিমলুগুৰি হয় তেখেতসকলৰ কৃষি বিজ্ঞান কেবিকে হয় তেখেতসকলৰ যোগেদি মই প্ৰশিক্ষণপ্ৰাপ্ত হৈ মই প্ৰশিক্ষণ লওঁ, লৈ মই ধান খেতি কৰি মই যথেষ্ট উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। হয়, এতিয়া আমি আলিয়ে গৈও থাকোঁ, আপোনাৰ আলিয়ে গৈ পিনি আপোনাৰ ধানবিলাক চাইও থাকিম, এনেকৈ কথাও গৈ থাকিম। হয়, আপুনি হয় বলক। ধানটো মই যথেষ্ট এইবাৰ উৎপাদন পাইছোঁ। মই আগতে এইটো ৰঞ্জিত কৰি মই 25 মোন হোৱাইছিলোঁ। হয়। এতিয়া বৰ্তমান এইটো ধান মই ৰঞ্জিত চাবুৱান কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে গম পালোঁ যে ৱৰ্ল্ড বেংকে দিছে বুলি মই গম পালোঁ। তেওঁলোকৰ লগত যোগাযোগ কৰি মই এইটো ৰঞ্জিত চাবুৱান নতুনকৈ আনি মই খেতি কৰিছোঁ। এইবাৰ বিশেষকৈ বতৰটো বেয়া কাৰণে মোৰ মাটিটো কোমল হৈ থকাৰ কাৰণে ধানটো ৱেটটো বেছি বাগৰি গৈছে। গতিকে সেইটো কাৰণে ধানটোক মই দুখী কৰিবলৈ বিচৰা নাই। ইয়াৰ ধানৰ ৱেটটো যথেষ্ট আছে আৰু ইয়াৰ ধান ৰঞ্জিততকৈ যথেষ্ট ৱেট বেছি। হয়, আপুনি এতিয়া ধৰক ইয়াত কি ধান খেতি কৰিছে, ধানৰ প্ৰজাতিটো? ৰঞ্জিত চাবুৱান কৰিছোঁ। ৰঞ্জিত চাবুৱান? ৰঞ্জিত চাবুৱান কৰিছোঁ। হয়। আৰু সিফালে অকণমান আগত আছে এবিঘা, সেইটো ৰঞ্জিত কৰিছোঁ। মই ৰঞ্জিতটো এৰি দিয়া নাই। ৰঞ্জিত ন? ৰঞ্জিতটো সংৰক্ষণ কৰিছোঁ। তাৰপৰা অলপ আগত আছে বিঘা নতুনকৈ আনিছোঁ এইবাৰ যোৰহাটৰ ৰিচাৰ্চ কেন্দ্ৰৰ পৰা। যোৰহাট মানে আপোনাৰ ইউনিভাৰ্চিটিৰ পৰা আনিলোঁ। তেখেতসকলে মোক নতুন ধান দিছিলে 5 কেজি, মই কিনি আনিছোঁ তেখেতসকলৰ পৰা। তাত সেইটো ধান আপুনি বীজটো আপোনাৰ কিমানকৈ লয় তাত, আপোনাৰ যিটো ধান আনিলে? ধানৰ সেইটো 45 টকা ৰেট। মানে 1 কেজিত ন? 1 কেজিত। আৰু সেইটো হ'ল নতুন ধান চাবনি বুলি কয়। চাবনি? মাচুৰি লগৰ মাচুৰিতকৈ প্ৰডাকশ্যনটো বাঢ়ে। আৰু মই এতিয়া যথেষ্ট মোৰ ভাল হৈছে আৰু ধানটো পৰি নাযায় আৰু চাপ হয়। ধানটো কাটিবলৈও ভাল, নৰাটো কেঁচা হৈ থাকে আৰু নৰাটো টান আৰু তাৰ কঠীয়াটো তোলোতে অকণমান কষ্ট হয়। কঠীয়াটো মানে শিপাটো যথেষ্ট বেছি। গতিকে তাক যদি সাৰুৱা মাটিত পৰা হয় অলপ ওখ হ'ব। এইবাৰ মই প্ৰথম কৰাৰ কাৰণে মই অলপ চাপ হ'ল কঠীয়াটো। গতিকে মই অলপ এইবাৰ বাম খেতি কৰি পানি মাটিটো সাৰুৱা কৰি লৈ মই যথেষ্টখিনি আগবাঢ়িম বুলি অনুমান কৰিছোঁ। এতিয়া আমি যিখিনি আগত দেখা পাইছোঁ, এতিয়া এইখিনি যে আছে, এইখিনি কি ধান বুলি কয়? এইখিনি ৰঞ্জিত চাবুৱানেই। এইখিনি ৰঞ্জিত ধান? এইখিনি ৰঞ্জিত ধান ন? ৰঞ্জিত ধান। এইবিলাক ৰঞ্জিত ধান ন? এইটো চিট যোৱাৰ পিছত এইটো চিট ৰঞ্জিত চাবুৱান দিছোঁ। এইটো ৰঞ্জিত হয়। আৰু এতিয়া আমি যিখিনি চাবলৈ গৈ আছোঁ সেইখিনি ৰঞ্জিত। এইখিনি ৰঞ্জিত। আৰু এইটো এৰিয়া ৰঞ্জিত চাবুৱান আছে। এইটো এৰিয়া মোৰ ধৰি লওক এইটো গোটেইটো যিমান দেখিছে সেইখিনি ৰঞ্জিত চাবুৱান। এতিয়া আমি কথা পাতি থাকিম। দৰ্শকসকলক আমি আপোনাৰ গোটেই এৰিয়াটো আমি দেখাব বিচাৰোঁ। অলপ এৰিয়াটো আপোনাক দেখাব বিচাৰিছোঁ মই, ধান খেতি কেনেকৈ কৰিছে তেওঁ। ৱৰ্ল্ড বেংকে দিছে এইটো ধান যথেষ্ট প্ৰডাকশ্যন হৈছে। মই এতিয়া বিশেষকৈ এই ধানটোত মই আগত যদি 25 মোন পাইছিলোঁ, এইবাৰ মই 28 মোনৰ ওপৰত পোৱা আশা এটা আছে। তাৰমানে এতিয়া 30 মোন হোৱাৰ এটা মানে 5 মোন মানে প্ৰডাকশ্যনটো বাঢ়িছে বুলি আপুনি ক'ব পাৰিব, অনুমান কৰিছে ন, যে যিটো আপুনি ধান দেখিবলৈ পাইছে। আৰু মই বিশেষকৈ পদ্ধতি হ'ল কৃষি বিজ্ঞান কেন্দ্ৰৰ যিখিনি পদ্ধতি, তেওঁলোকৰ পদ্ধতিতে মই খেতিবিলাক কৰি আছোঁ। আৰু তেওঁলোকে মোক সহদমে লাগি আছে মোৰ লগত, যথেষ্ট মোক উৎসাহ দিছে, সহায় কৰিছে, কৰি মেলি মোক হেৰি কৰি আছে। এই দৰ্শকসকলক আমি আপোনাৰ গোটেই প্ৰক্ৰিয়াটো অলপ দেখাব বিচাৰিছোঁ। এয়া তেওঁ কৰিছে, আপোনাৰ নামটো আকৌ এবাৰ জনাই দিয়ক, যে ইয়াতো
ৰাজেন বৰা এয়া ৰাজেন বৰা দেৱৰ ধৰক নিজ হাতেৰে কৰা এয়া ধানৰ খেতি আপোনালোকক দেখাব বিচাৰিছোঁ কি সুন্দৰভাৱে তেওঁ ধানৰ খেতি কৰিছে এইটো এৰিয়া চাওক এই ধানটো ৰুওঁতে হয় হয় আমাৰ মানুহবিলাকে কি হয় মাটিডোখৰ সাৰুৱা বুলি হেঙা কৰি ৰুৱে হয় হয় কিয় ধানটো কচাটো বেছি হ'ব বুলি হয় হয় কিন্তু আমাৰ ৰোৱা হ'ল কি ৰুবলৈ ধানৰ কঠীয়া গছাটো খুব বেছি 2-3 দিব লাগে খুব 8-10 ইঞ্চিতে ৰুব লাগে তেতিয়া ধানৰ প্ৰডাকশ্যনটো সমান হ'ব বিশেষকৈ পোখা পুখলিটো বেছি নহয় কম হ'ব আৰু ধান যিকেইডাল থোক ওলাব সমানকৈ ওলাব গতিকে মোৰ ধানটো এতিয়া দেখিছে ৰাইজে যথেষ্টখিনি ধুনীয়া হৈছে আৰু লাজ খাই পৰিছে যদিও কেনেকুৱা জাপত জাপ পৰিছে ধানটো নিজে আপোনালোকে সেইটো হয় সেইটো আমি দেখিবলৈ পাইছোঁ কিমান সুন্দৰভাৱে তেওঁ ধানৰ খেতিটো কৰিছে আৰু হৈছেও যি অনুপাতে তেওঁ ধানৰ খেতিটোৰ লগত মগ্ন হৈ পিনি নিজৰ শ্ৰমটো দান কৰিছে সেই অনুপাতে তেওঁ ফলো পাইছে সেই অনুপাতে তেওঁ আৰু দুআষাৰমান ক'ব কি ক'ব আপোনাক শুনক মোৰ এটা লক্ষণ আছে মই খেতি কৰোঁ গতিকে মোক খেতিতে মন ব্যস্ত আৰু মই অন্য বাদ দিও মোৰ একেবাৰে আপোন খেতিটো গতিকে মই ৰোৱাৰ পৰা ডেইলি বিশেষকৈ পথাৰত মই ডেইলি 1 ঘণ্টা হ'লেও মই গোটেই পথাৰখিনি লক্ষ্য কৰি থাকোঁ আৰু ডেইলি যদি 1 ঘণ্টা আহোঁ পানী নাইকিয়া হ'লে পানীটো ভৰাওঁ আৰু পানী যদি বেছি হয় তেতিয়া মই খাৰুৱা পানীটো উলিয়াই আকৌ নতুন পানী ভৰাওঁ বিশেষকৈ মই খেতিটোত লাগি থাকোঁ আৰু মাটিডৰাত চাওঁ 4 চুকত চাওঁ কোনোবা এডোখৰত যদি নাই হোৱা তাক কি লাগিব আহাৰ সি কি খাবলৈ পোৱা নাই গতিকে তাক সেই বস্তুটো যদি মই যোগান ধৰোঁ তেতিয়া সি অন্ততঃ আগৰ ইকি গছৰ লগত সমান হৈ যায় গতিকে আমাৰ কিছুমান খেতিয়কে কি কৰে পোনে ৰুই অন্ততঃ কাতিমহীয়া কাতিৰ বিহুৰ দিনাহে পথাৰলৈ যায় ধান চাবলৈ গতিকে সেইটো কাৰণে ধানৰ প্ৰডাকশ্যনটো ৰাইজৰ খেতিয়কৰ কম হয় আমি আৰু অলপমান আগলৈ যাওঁ নেকি আৰু অকণমান আগলৈ যাওঁ মোৰ ৰঞ্জিত ডোখৰো চাব পাৰিব এতিয়া ৰঞ্জিতখিনি আমি চালোঁ এতিয়া আমি ৰঞ্জিত ধানটো চাম এইবিলাক এতিয়া আপুনি ইয়াত কিমান জানিছোঁ বাৰু বেলেগৰ ন তথাপিতো আপুনি ইয়াত গোটেই এৰিয়াটো যে কিছুমান কৰিছে মোৰ আদৰ্শ লোৱাৰ কাৰণে ধানটো অকণমান ভাল হৈছে ধৰি লওক মই অকণমান কিছুমান সহায় কৰি দিওঁ এইবিলাক যে আমি ইমানটো দেখিবলৈ পালোঁ ন এইখিনি আপুনি ধৰক প্ৰায় অকলে কৰিছে ন সকলোবিলাক কিমান বিঘা কৰিছে 7.5 বিঘা মাটি খেতি কৰিছে 7.5 বিঘা মাটি আপুনি খেতি কৰিছে ন 7.5 বিঘা মাটিত আপোনাৰ পইচা হিচাপত কিমান মান খৰচ হ'ল আপোনাৰ পইচা হিচাপত মোৰ বেছি খৰচ নাই মই খুব কম খৰচত কৰোঁ কম খৰচত মানে কি ধৰি লওক মোৰ মাটিটো মই দুচাহত ৰুওঁ বিশেষকৈ দুচাহত কেলৈ ৰুওঁ যদি খৰচটো বাঢ়ি যায় তেতিয়া মোৰ উৎপাদনটো কমি যাব উৎপাদনটো কমাবলৈ গতিকে মই মানুহটো ডেইলি খাটি থাকোঁ বন বেছি হৈছে মই তাতে বন চন নিয়নি কৰি সেই বনখিনি আকৌ তাতে গেলা ব্যৱস্থা কৰোঁ তেতিয়া সেই বনখিনি যেতিয়া গেলি যাব সেই মাটিডোখৰ সাৰুৱা কৰি আকৌ গছখিনিয়ে সেই সাৰটো যোগান ধৰি ল'ব পাৰে এতিয়া এই 7.5 বিঘা মাটিত আপুনি 30 মোন মান পাম বুলি আপুনি 30 মোন বিঘাত 30 মোন ৰঞ্জিত চাবুৱানটো মাছুৰিটো মোৰ প্ৰায় 3 কঠা মাটিত প্ৰায় 40টা ডাঙৰি পাইছোঁ 4 থৰীয়া আৰু প্ৰায় আৰু এবিঘা মোৰ মাছুৰি দিছিলোঁ সেই বিঘাত মই 46টা পাইছোঁ ডাঙৰি 5 থৰীয়া গতিকে মই এতিয়া সেই এবিঘাত যথেষ্ট মই উৎপাদন হৈছে বুলি কৈছোঁ আৰু মই বিশেষকৈ মই খেতিত লাগি থকাৰ কাৰণে বা ৰোৱাৰ পৰা মই লাগি থকাৰ কাৰণে মোৰ ধানৰ প্ৰডাকশ্যনটো সদায় বাঢ়ে এতিয়া নতুন মানুহবিলাকক আপুনি কি ক'ব যে যোনবিলাক আকৌ ধান খেতিটো কৰিছে তেওঁলোকলৈ কিবা ক'ব নেকি আপুনি মই তেওঁলোকক এইটোৱে কওঁ যে মই আজি যেনেকৈ ধানৰ খেতিৰ লগত জড়িত হৈ আছোঁ বা যিকোনো খেতিৰ লগত আৰু সকলোৱে যদি খেতিয়কে যদি তেনেকৈ লাগি থাকে অন্ততঃ খেতিটোৰ পৰা ফল পাব মই তাকে ক'বলৈ যাওঁ আৰু বিশেষকৈ কথা হ'ল খেতিয়ক বুলি ক'লে এনেই খেতিয়ক বুলি কৈ থাকিলে নহ'ব আচলতে খেতিত জড়িত হৈ থাকিব লাগিব তেতিয়াহে খেতিয়কৰ হেৰি পাব মই বিশেষকৈ এটা কথা হ'ল মোৰ এই ধান খেতিৰ দিনত ধান খেতি মই আজি 5-6 বছৰ আগত আমি প্ৰায় 5 মোন ধানহে বিক্ৰী কৰিছিলোঁ এতিয়া মই 30 মোন ধান বিকিব পৰা মোক ক্ষমতালৈ আহিলে গতিকে মই কিমান ডেভেলপ হৈছে আপুনি যথেষ্ট ডেভেলপ হৈছে আমি জনাত এতিয়া আপুনি কোৱা মতে 5 মোন ধান বিক্ৰী কৰা মানুহ ঘৰে যদি 30 মোন ধান বিক্ৰী কৰোঁ তেতিয়াহ'লে
25 মোন ধানৰ এডভান্স হ'লো নে গতিকে মই এই বছৰ হয়তো 30ৰ ওপৰত বিকিব পাৰিম যথেষ্ট ভাল খবৰ এতিয়া মই আগবাঢ়ি যাব পাৰিম যথেষ্ট অহা বছৰলৈ মই আকৌ এটা নতুন পদ্ধতি লৈছো যে যিখিনি ধান বিক্ৰী কৰিম সেইখিনি অন্তত ব্যৱসায় লাইনত মই অন্তত ৰাসায়নিক বা এনেকে গোবৰ চুবৰ পেলাই সেই মাটিটো মই অলপ আগতীয়া চতৰ পৰা হাল বাই অন্তত চাহ কৰি পানি মই মাটিটো ৰোৱা চিন্তা এটা কৰি আছো তেতিয়া মই হয়তো 30 মোনৰ ওপৰত পেলাবলৈ সক্ষম হ'ম ঠিক আছে ধন্যবাদ আপুনি অলপ আগৰ ভিডিঅ'টো আপুনি কৈছে অকমান ধানৰ খেতিৰ মাজতে অকমান গুণগুণাই তাৰ গুণগুণনি এটা আপুনি দৰ্শকসকললৈ আগবঢ়াব নেকি হয় মই এই ধান খেতিৰ বিষয় লৈ এটা মই নিজে ৰচনা কৰিছিলো কবিতা নিচিনাকে হাওন আঘোণ পথাৰতে ৰোৱনী দাৱনী হতে বহি বহি টেঙা কাটি খায় বিয়ানাম বিহুনাম গায় কান্ধতে বিৰিয়ালৈ গাঁৱৰ ডেকা ল'ৰাহঁতে ওলাহতে ধান কঢ়িয়াই মুখতে হাঁহিটি লৈ দাৱনী মুখলৈ চায় মই এইটো কবিতা বনাইছিলোঁ আৰু মই তেনেকে ধৰি লওক এই খেতিৰ মাজত খেতি কৰি থাকোঁতে মই আনৰ লগত কথা পাতিবলৈ সময় নহয় গতিকে মোৰ অন্তৰে এনেকুৱা কৈ থাকে মই যে কিবা কবিতা কিছুমান ৰচনা কৰি থাকোঁ মই মনতে ভাবি থাকোঁ ভাৱ ধাৰণা কৰোঁ সেইটোকে মই গৈ আকৌ গধূলি আজৰি পালে মই সেইটো লিখোঁ কিছুমান মই কবিতা নিজৰ চৰ্চিত গানো বনাওঁ গান চানবিলাক বনাওঁ এতিয়া ধৰি লওক মোৰ তেনেকুৱা গানবিলাক মই আচলতে প্ৰকাশ কৰা নাই মই লিখি যাওঁ মই ভাবিছোঁ কি মোৰ এটা লক্ষ্য আছিলে কি মই জীয়াই থকাত চাকৰি নাপালোঁ ক'ৰবাত মন্ত্ৰী MLA হ'ব নোৱাৰিলোঁ গতিকে মোৰ লক্ষ্য হ'ল কি মই ভাবোঁ মোক পৰিচয় এতিয়া নাপায় মই মৰি যোৱাৰ পিছত মোক খৰি দিলে মাৰি দিলে পুতি পেলালে মোৰ কোনো গুণ নোলায় বিশেষকৈ মই কিছুমান কবিতা যদি লিখি মই গায়ব কৰি থৈ যাব পাৰোঁ বিশেষকৈ মোৰ বাকচ যেতিয়া খুলিব সেই বাকচটোত যেতিয়া মোৰ কিছুমান বস্তু ওলাই পৰিব যে এই মানুহজন কেনেকুৱা আছিলে তেতিয়া হয়তো সেইখিনিয়ে মোক এটা সময়ত পৰিচয় দিব পাৰে ধন্যবাদ কি বুলি কয় আপোনাৰ কথা পাতি ভাল লাগিলে আপোনাৰ অনাগত দিনকেইটা আৰু ভালেৰে যাওক মোৰ এতিয়া অলপ আগতে ৰঞ্জিত ধানটো আছে ৰঞ্জিত ধানটো আপোনালোকে চাই লওক এই ৰঞ্জিত ধানটো আছে চাবুৱান আছে মই চব দেখুৱাই দিওঁ ঠিক আছে আমি এতিয়া আপোনাৰ সকলো ধানবিলাক পৰিদৰ্শন কৰোঁ বলক তাৰ পৰিৱৰ্তে আকৌ মোৰ বাৰী এখন আছে ইয়াত টেঙামৰা আছে কুঁহিয়াৰো লগাই থৈছোঁ গতিকে টেঙামৰাখিনিও চাই ল'ব চাই লৈ অন্তত ভাল পাব ঠিক আছে বলক আমি গৈ আগবাঢ়ো বলক এই আমাৰ তেওঁ ধান খেতিবিলাক দেখুৱাই গৈছে এতিয়া আমি আৰু এখন বাম খেতি কৰা ঠাইলৈ আমি যাবলৈ ওলাইছোঁ তাত টেঙামৰা আদি বেলেগ বেলেগ তেওঁ কিবা কিবি কৰিছে সেইটো দেখাবৰ কাৰণে আমাক লৈ গৈছে এই আমি গৈ আছোঁ ঠিক আছে নেক্সট ভিডিঅ'টোত আমি দেখুৱাই আছোঁ যে তেওঁ আৰু ধান কি কৰিছে আৰু তাৰ লগতে টেঙামৰাটো সকলোকে আপোনালোকক দেখাই আছোঁ ঠিক আছে